ৰজাবাৰী গ্ৰান্তৰ ১৩৭ নম্বৰ দাগৰ সপোন। কবি ডাক্তৰ সৌৰভ কুমাৰ ভূঞা। এনে লাগে যেন সপোন দেখিবলৈ আৰু দেখুৱাবলৈকে মানুহজনৰ জন্ম হৈছিল। অপ্ৰত্যাশিতভাৱে নীৰৱে এদিন তেওঁ আঁতৰি গ'লগৈ, কিন্তু তেওঁৰ সপোনটো জীয়াই থাকিল। উপায়হীন দিব্যাংগসকলৰ বাবে কৰুণাধাৰাৰ আশ্ৰয় গৃহৰ সপোন। অদৃষ্টৰ কি যেন এক খেলা, স্বপ্নদ্ৰষ্টাজন গুচি যোৱা সেই অভিশপ্ত ২০২১তেই আবণ্টিত হ'ল চপাই ডাঙৰ ১৩৭ নম্বৰ দাগৰ দুবিঘা মাটি, য'ত সাৰ পানী দি সৌ সিদিনা ৬ মাৰ্চত ৰোৱা হ'ল সেই সপোনৰ পুলি। বহু সপোন মৰহি যায়, মৰিও যায় কাৎচিত, সেই প্ৰয়োজন মাতৃবৎ আদৰৰ। এতিয়া আমাৰ অস্তিত্বত ন্যস্ত অলিখিত দায়বদ্ধতা। ৰজাবাৰী গ্ৰান্তৰ চপাই ডাঙৰ ১৩৭ নম্বৰ দাগৰ সেই সপোন পুৰিত এতিয়া আমি থিয় হৈ আছোঁ। বৈদিক মন্ত্ৰোচ্চাৰণৰ দৰে জিভাত আলফুলে তুলি লৈছোঁ কৰুণাধাৰাৰ সেই সপোনৰ আৰু স্বপ্নদ্ৰষ্টাৰ কিছু নিৰ্বাচিত শব্দ। এই মাটি আমাৰ মাটি, এই পানী আমাৰ পানী, এই বতাহ এতিয়া আমাৰ বতাহ, বুকু ভৰাই টানি লৈছোঁ সেই মৃত্যুঞ্জয় সপোনৰ সুৰ। এতিয়া আমি প্ৰত্যেকেই হ'ব খোজোঁ একো একোজন মৃত্যুঞ্জয়ী দধিচি।